সাবস্ক্রাইব কৰক ইউটিউব চেনেল ইনফো এণ্ড সলিউশন সিস্টেম লগতে বেল আইকনটো প্ৰেছ কৰক নতুন ভিডিঅ'ৰ আপডেট পাবলৈ গুড মৰ্নিং বন্ধুসকল মই ইফতিকাৰ আৰু আপোনালোকে চাই আছে আপোনাৰ ইউটিউব চেনেল ইনফো এণ্ড সলিউশন সিস্টেম বন্ধুসকল মই আজি আপোনালোকৰ সন্মুখত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিলো তো এই ভিডিঅ'ৰ মাধ্যমত মই আপোনালোকৰ সন্মুখত আলোচনা কৰিবলৈ ওলাইছো কোৰ্স 505 ৰ 1 নম্বৰ প্ৰশ্ন উত্তৰ কোৰ্স 505 অ্যাসাইনমেন্ট 1 কোৱেশ্চন নম্বৰ 1 ৰ প্ৰশ্ন উত্তৰ তো মই ইয়াৰ আগত কোৰ্স 504 ৰ কিছুমান ভিডিঅ' বনাইছিলো তো তাতে হয়তো বহুত শিক্ষক বন্ধুসকলৰে এইবোৰ লিখা হৈছে তো কিছুমান শিক্ষক বন্ধুসকলে ৰিকুৱেষ্ট কৰিছিলে 504 ৰ প্ৰশ্নবোৰ দিবলৈ 504 ৰ প্ৰশ্নবোৰৰ হয়তো প্ৰয়োজন নাই সেইবাবে মই আজি আপোনালোকৰ সন্মুখত লৈ আহিলো আকৌ 505 ৰ তাৰে তো মই ভিডিঅ'টো বনাওতে তো মই ভিডিঅ'ৰ ফাইলটো মই পিডিএফ ফাইলটো ক্ৰিয়েট কৰোতে আকৌ মেছেজ এটা আকৌ কমেন্ট এটা আহিছে তো মই পিডিএফ ফাইলটো বনাওতে কমেন্ট এটা আহিছে এজন শিক্ষক বন্ধুৰ পৰা যে তেওঁৰ গোটেইখিনি 504 ৰ অ্যাসাইনমেন্টৰ উত্তৰবোৰ লাগে তো নেক্সট ভিডিঅ'ত মই আপোনালোকৰ বাবে 504 ৰ যিখিনি আছে সেইখিনি মই লৈ আহিম তো আজি মই আপোনালোকৰ সন্মুখত আলোচনা কৰিম কোৰ্স 505 ৰ প্ৰশ্ন উত্তৰবোৰ তো এইবোৰ আপোনালোকৰ লিখা হৈছে যদিও তথাপি আপোনালোকে এবাৰ চাই লব কোনটো অ্যাসাইনমেন্ট ভাল হ'ব তো হেতু আপোনালোকে বিবেচনা কৰি লিখিব তো ভিডিঅ' মাধ্যমলৈ যোৱাৰ আগতে মই নতুন বন্ধুসকলক ক'ব বিচাৰিছো যে যদি আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে এতিয়াই সাবস্ক্ৰাইব কৰি লওক কাৰণ মই NIOS ৰ ওপৰত আৰু এই ধৰণৰ বহুতো ভিডিঅ' আপোনালোকৰ সন্মুখত লৈ আহিম তো আহক এতিয়া আমি আগবাঢ়ি যাওঁ আমাৰ ভিডিঅ'ৰ মাধ্যমলৈ তো ইয়াতে চাও পাৰিছে অ্যাসাইনমেন্ট পাৰ্ট 1 প্ৰাথমিক বিদ্যালয়ত পৰিবেশ বিজ্ঞান শিক্ষাৰ প্ৰয়োজনীয়তা আছেনে উপযুক্ত উদাহৰণৰ সহায়ত বুজাই লিখা আৰম্ভণি প্ৰাথমিক বিদ্যালয়ত পৰিবেশ বিজ্ঞান শিক্ষাৰ প্ৰয়োজনীয়তা যথেষ্ট পৰিমাণে আছে বাস্তৱিক প্ৰেক্ষাপটত শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে পৰিবেশৰ পৰা বিভিন্ন পৰিস্থিতি জ্ঞান আৰু অভিজ্ঞতা অৰ্জন কৰে প্ৰকৃতপক্ষে পৰিবেশ অধ্যয়ন অতি লাগতিয়াল আৰু প্ৰয়োজনীয় বিষয় আমি জনাত পৰিবেশ শিক্ষাই প্ৰতিজন মানুহক অনুকূল ও প্ৰতিকূল পৰিবেশত নিজকে খাপ খুৱাই লৈ অতি আন্তৰিকতাৰে জীৱন যাপন কৰাৰ অগ্ৰগতি প্ৰদান কৰে প্ৰাথমিক বিদ্যালয়ত পৰিবেশ বিজ্ঞান শিক্ষাৰ প্ৰয়োজনীয়তা যথেষ্ট পৰিমাণে আছে এনে প্ৰয়োজনীয়তাৰ দিশবোৰ হল শিশুক পৰিবেশ জ্ঞান প্ৰদানৰ বাবে প্ৰয়োজনীয়তা আছে শিশুক পৰিবেশৰ প্ৰয়োজনীয়তাৰ জ্ঞান প্ৰদানৰ বাবে প্ৰয়োজনীয়তা আছে শিশুক পৰিবেশৰ ভিন ভিন উপাদানৰ লগত চাচিনাকি কৰি দিয়াৰ বাবে পৰিবেশ শিক্ষাৰ প্ৰয়োজনীয়তা আছে পৰিবেশ শিক্ষা ই শিশুক পৰিবেশৰ লগত ভাৰসাম্য বজাই ৰখাৰ জ্ঞান প্ৰদান কৰে হেহে পৰিবেশ শিক্ষাৰ প্ৰদানৰ বাবে প্ৰয়োজনীয়তা আছে শিশুক প্ৰকৃতিৰ লগত ভালকৈ পৰিচিত কৰিবৰ বাবে পৰিবেশ শিক্ষাৰ প্ৰয়োজনীয়তা আছে শিশুক পৰিবেশৰ উপাদানৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিবৰ বাবে প্ৰয়োজনীয়তা আছে শিশুৰ মনত প্ৰকৃতি প্ৰেমী মনোভাৱ গঢ়ি তুলিবলৈ পৰিবেশ শিক্ষাৰ প্ৰয়োজনীয়তা আছে পৰিবেশৰ উপকাৰিতা অপকাৰিতা গোটবোৰৰ বিষয়ে জ্ঞান দিবলৈ পৰিবেশৰ শিক্ষাৰ প্ৰয়োজনীয়তা আছে আহক এতিয়া আমি দ্বিতীয় পেজলৈ যাওঁ তো ইয়াতে চাব পাৰিছে দ্বিতীয় পেজ গছ-গছনি জীৱ-জন্তু চৰাই-চিৰিকটি মাছ কাছ মাটি পানী বায়ু শিল বালি আদিৰ সবিশেষ আভাস দিবলৈ পৰিবেশ শিক্ষাৰ প্ৰয়োজনীয়তা আছে প্ৰাথমিক বিদ্যালয়ত শিশুসকলৰ বাবে পৰিবেশ বিজ্ঞানৰ পাঠৰ প্ৰয়োজনীয়তা আছে এই বাক্যশাৰীৰ সমৰ্থনত তলত এটা উদাহৰণ আগবঢ়োৱা হ'ল পাঠত সন্নিৱিষ্ট চৰাই-চিৰিকটি গছ-গছনি জীৱ-জন্তু মানুহ দুনু খাল বিল নদ নদী সাগৰ মহাসাগৰ ঘৰ-বাৰী প্ৰতিটো বিষয়বস্তু পৰিবেশৰ অংগাগী অংগ এনেবোৰ বিষয়বস্তুৰ জৰিয়তে শিশুসকলক পাঠদান
কৰিলে শিশুসকলে অতি সহজে আয়ত্ত কৰিব পাৰে। আমি সকলোৱে অৱগত যে পৰিৱেশৰ উপাদান অবিহনে মানৱ জীৱন অচল মুদ্ৰাত পৰিণত হৈছে। সেই গতিকে পৰিৱেশ শিক্ষা অতি গুৰুত্বপূৰ্ণ বিষয়। তো আমাৰ প্ৰশ্নৰ উত্তৰটো এইখিনিয়ে আছিল। তো ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক এটা নিশ্চয় কৰিব। বন্ধুসকল, আপোনালোকে হয়তো ভিডিঅ'বোৰত লাইক কৰা পাহৰি গৈছে আৰু নহ'লে মোৰে ভিডিঅ'বোৰ ভাল হোৱা নাই, সেইবাবে আপোনালোকে মোৰ ভিডিঅ'ত এতিয়া লাইক নিদিয়ে। তো মই চেষ্টা কৰিম আপোনালোকৰ বাবে মই ভিডিঅ'বোৰ বহুত ধুনীয়াকৈ বনাব পাৰোঁ আৰু আপোনালোকৰ উপকাৰৰ ভিডিঅ'বোৰ বনাব পাৰোঁ। মই বিজি থাকোঁ, সেইবাবে আপোনালোকৰ বাবে ভিডিঅ'বোৰ সময়মতে আনিব নোৱাৰোঁ। মই স্কুলতো বিজি থাকিব লগা হয় আৰু কম্পিউটাৰ ইনষ্টিটিউট আছে এখন মোৰ, তাতো মই অকণমান বিজি থাকিব লগা হয়, সেইবাবে মই আপোনালোকৰ বাবে সময় দিব পৰা নাই। তাৰে লগতে মোৰো DLEDৰ পঢ়িব লগা হয়, তো সেইবাবে আপোনালোকক বিশেষকৈ বেছি সহায় কৰিব পৰা নাই। কোৰ্ছ 504 আৰু 504ৰ ওপৰত তাৰে লগতে SABৰো সমাধানবোৰ আপোনালোকক দিব পৰা নাই। মই এইবোৰৰ বাবে আপোনালোকৰ বাবে টাইম উলিয়াব পৰা নাই, তাৰ বাবে মই খুবেই দুখিত। মই চেষ্টা কৰিম যাতে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনবোৰ মই আপোনালোকক দিব পাৰোঁ। তো আপোনালোকেও মোক হোৱাটছএপ, ফেচবুক আৰু মেইলো কৰিব পাৰে। ডিছক্ৰিপশ্যনত আপোনালোকে তাৰে লিংকটো পাব আৰু এই PDF ফাইলটো আপোনালোকে ডিছক্ৰিপশ্যন বক্সত পাব। আকৌ এবাৰ কৈছোঁ নতুন বন্ধুসকলক, যদি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। লগতে বেল আইকনটো প্ৰেছ কৰা পাহৰি নাযাব, নহ'লে মই নতুন ভিডিঅ' লৈ আহিলে আপোনালোকে হয়তো নটিফিকেশ্যনটো নাপাব। তো আজিৰ ভিডিঅ'ত এইখিনিয়েই, লগ পাম পৰৱৰ্তী ভিডিঅ'ৰ সৈতে। ধন্যবাদ।